আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি যোৱা আমাৰ দৃষ্টি আকৰ্ষণ হৈছে তাৰ কেইবাটাও কাৰণৰ ভিতৰত এটা কাৰণ আমি যি ৰাইজে আমাক জনাইছিলে সেইটো হল যে আমাৰ বিদ্যালয়সমূহৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ৰমাগতভাৱে দুৰ্বল হৈ আহিছিলে সেইবাবে আমি অসমত এটা বিশেষ আঁচনি লৈছো সেইটো হল যে অসমৰ ৪,০০০ আমাৰ যি উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে তাৰ ভৱনবিলাক আমি নতুনকৈ নিৰ্মাণ কৰা তাৰ কাৰণে আমাৰ পিডব্লিউডি ডিপাৰ্টমেণ্টে এটা মডেল এষ্টিমেট বনাইছিলে আৰু প্ৰতিখন বিদ্যালয়তে আমি ৮ কোটি টকাকৈ অনুমোদন কৰিবৰ বাবে সিদ্ধান্ত লৈছো যদি ৪,০০০ বিদ্যালয়ত ৮ কোটিকৈ টকা দিব লাগে তেতিয়াহলে আমাক কিমান টকা লাগিব বুলি যদি আমি হিসাব কৰো তেতিয়াহলে আমাক আপোনালোকে নিজে হিসাব কৰিলে দেখা পাব প্ৰায় ৩২,০০০ কোটি টকাৰ প্ৰয়োজন হ'ব ইমান টকা ৰাজ্য চৰকাৰে একেলগে দিব নোৱাৰে বাবে আমি প্ৰথম ৫০০খন হাইস্কুলক বা উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ৮ কোটি টকা কোনোবা ৭ কোটি কোনোবা ৯ কোটি টকাকৈ দি আমি এই বিদ্যালয়সমূহৰ পৰিৱৰ্তনৰ এটা নতুন যাত্ৰা আৰম্ভ কৰিছিলো আজাৰা ৰাজধৰবৰা বিদ্যালয়ৰ পৰিৱৰ্তন ইতিমধ্যে আপোনালোকে নিজে দেখিছে আৰু হৰাইঘাট স্কুলৰো পৰিৱৰ্তন আপোনালোকে নিজে দেখিছে যোৱা কেইদিনমান আগতে মই বেজেৰাটো এই ধৰণৰ এখন আটকধুনীয়া বিদ্যালয়ৰ শুভ উদ্বোধন কৰিছিলো আৰু এই বছৰৰ শেষৰ ফালে প্ৰায় ২০০খন এনে নতুন বিদ্যালয় ভৱন নিৰ্মাণ হৈ উঠিব আৰু সমান্তৰালভাৱে প্ৰতি বছৰে ২০০খনকৈ আমি নতুন বিদ্যালয় বনাই গৈ থাকিম যাতে অহা ২০৩৫ চনৰ আগতে আমাৰ গোটেই বিদ্যালয়বিলাক পৰিৱৰ্তন হ'ব পাৰে আজাৰা চন্দ্ৰধৰ বৰা বিদ্যালয়কো যদি আপোনালোকে নতুন ভৱন নিৰ্মাণ কৰিব বিচাৰে মই আপোনালোকক ৮ কোটি টকাৰ অনুমোদন আগবঢ়াম কিন্তু মাটিৰ যিটো বৰ্তমানৰ পৰিৱেশ তাক চাই আপোনালোকে সিদ্ধান্ত ল'ব লাগিব পিছফালৰ ৱালখনৰ প্ৰয়োজন আছে বুলি কৈছে আপোনালোকক মই ৱালখনো নিৰ্মাণ কৰি দিয়াৰ ব্যৱস্থা কৰিম ইয়াৰ লগতে আমি কেইবাটাও বিদ্যালয়সমূহত নতুন প্ৰয়োগ কৰিছো যিসমূহ বিদ্যালয়ত খুব কম ছাত্ৰ ছাত্ৰী তেওঁলোকক আমি ওচৰৰ বিদ্যালয়সমূহৰ লগত সামিল কৰিছো কিন্তু আমাৰ এই বিদ্যালয়খনত ৪৫০তকৈ অধিক ছাত্ৰ ছাত্ৰী আছে গতিকে আমি আমাৰ এমালগেমেশন কৰাৰ কোনো প্ৰয়োজন নাই কিন্তু আমি এইবাৰ অসমৰ বহুত বঙালী মিডিয়ামৰ বিদ্যালয় আৰু হিন্দী মিডিয়ামৰ বিদ্যালয়সমূহে অসম চৰকাৰৰ পৰা অনুমতি লৈছে যে আমি বিদ্যালয়বিলাকত ডুৱেল মিডিয়াম খুলিম নলবাৰীৰ প্ৰসিদ্ধ বিদ্যালয় গৰ্ডন হাইস্কুলে এতিয়া তেওঁলোকৰ স্কুলত ডুৱেল মিডিয়াম চলায় অৰ্থাৎ অসমীয়া ভাষা কম্পালসৰি কিন্তু এখন স্কুলৰ ভিতৰতে ইংলিছ মিডিয়ামৰ স্কুল চলে অসমীয়া মিডিয়ামৰ স্কুলো চলে আমাৰ উত্তৰ গুৱাহাটীৰ ৰংমহল হাইস্কুলতো আমি একেখন বিদ্যালয়তে দুটা মিডিয়াম চলাইছো ইংলিছ মিডিয়ামো চলাইছো অসমীয়া মিডিয়ামো চলাইছো এতিয়া তাত ১২০০তকৈও বেছি ছাত্ৰ ছাত্ৰী আহিছে আৰু চৰকাৰী বিদ্যালয়ত পঢ়িয়েই দুখীয়া মানুহৰ যিটো এটা মনত ইচ্ছা থাকে সেই তেওঁলোকে ইংৰাজীও মাধ্যম বিচাৰি পাইছে অসমীয়া মাধ্যমো বিচাৰি পাইছে কিন্তু অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ পৰিৱেশত নিৰ্মাণ হোৱা কাৰণে অসমীয়া সাবজেক্টটো পঢ়িছে আৰু লগতে সোশিয়াল সায়েন্সটো অসমীয়া ইংৰাজী দুইটাতে আমি কম্পালসৰিলি অসমীয়া মিডিয়ামত পঢ়িব লাগিব বুলি কৈছো অৰ্থাৎ অংক বিজ্ঞান ইংৰাজী মিডিয়ামত পঢ়িব
অসমীয়া আৰু সোশ্যাল ষ্টাডিজ কমন ক্লাছ হয় অসমীয়া মাধ্যম ইংৰাজী মাধ্যম দুইটাতে স্থানীয় ৰাইজে এই দিশটো আপোনালোকে চিন্তা চৰ্চা কৰিব পাৰে এইবাৰ আমি আৰু এটা প্লেনিং কৰিছো সামাজিক দিশত যে আমাৰ মেট্ৰিক পৰীক্ষাৰ সময়ত আমি দেখা পাওঁ যে আমাৰ ৰিজাল্টৰ যেটো পাৰ্সেন্টেজ যিমান ভাল হ'ব লাগে হিমান নহয় বিশেষকৈ যেতিয়াৰ পৰা আমি কনসেপ্ট বেস কুৱেশ্যনলৈকে আমি গতি কৰিছো কেইদিনমান আগতে অসমত এটা বিতৰ্ক হৈছিল যে এটা স্কুলত আমাৰ ধৰ্মৰ শিক্ষা হ'ব পাৰে নে নোৱাৰে এই কথাবোৰ আমি লৰা ছোৱালীক আজিকালি অকাই পকাই খুদো উত্তৰটো এইটো যে সংবিধানৰ প্ৰস্তাৱনাৰ বিষয়ে তেওঁ জানে নে নাই যদি আমি খুদো যে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত কি কৈছে লৰা ছোৱালীয়ে মুখস্থ মাতি কৈ দিব কিন্তু যদি আমি পকাই খুদো যে আমাৰ ৰাজধৰবৰা বিদ্যালয়ত মন্দিৰ এটা নিৰ্মাণ হ'ব পাৰে নেকি তেতিয়াহলে লৰাজনে চিন্তা কৰি উত্তৰ দিব লাগিব যে পাৰিব নে নোৱাৰে যদি কয় পাৰিব তাৰো তেওঁ যুক্তি দিব লাগিব নোৱাৰে তাৰো তেওঁ যুক্তি দিব লাগিব এইটো কয় কনসেপ্ট বেস লাৰ্নিং মুখস্থ দি নহব ইমান দিনে আমাৰ অসমৰ শিক্ষা ব্যৱস্থাটো মুখস্থৰ ওপৰত নিৰ্ভৰশীল আছিল সেই কাৰণে আমাৰ লৰা ছোৱালী আইএএস এসিএস এপিএস পৰীক্ষাত বহিব নোৱাৰিছিল কাৰণ তাত কুৱেশ্যন বিলাক সিধাই নুখুদে যে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি তেনেকে নুখুদে তাত উলুটাই খুদিব যে গুজৰাটৰ পৰা আজিলৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী কেইজন হৈছে যেতিয়ালৈকে লৰা ছোৱালীয়ে প্ৰধানমন্ত্ৰীৰ বিষয়ে আইডিয়া নাথাকে পোনছাতে লিখি দিব নৰেন্দ্ৰ মোদী কিন্তু যেতিয়া গোটেই ভাৰতৰ কোন কোন প্ৰধানমন্ত্ৰী হৈছিল বুলি বুজি পায় তেতিয়া লিখিব মুৰাৰজী দেশাই আৰু নৰেন্দ্ৰ মোদী নহলে যিকোনো মানুহকে যদি মই খুদো যে ভাৰতৰ গুজৰাট ৰাজ্যৰ পৰা আজিলৈকে ভাৰতৰ কোন প্ৰধানমন্ত্ৰী হৈছে পুনে পুনে নৰেন্দ্ৰ মোদীৰ নামটো কব মুৰাৰজী দেশাই নামটো মনত নাথাকিব কিন্তু গোটেই কেজন ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিষয়ে যেতিয়া তেওঁ ক্লাছত শিকিব উত্তৰটো দিবৰ কাৰণে তেওঁৰ সময় নালাগে সেই কাৰণে এতিয়া আমি লাহে লাহে কনসেপ্ট বেস এটা এডুকেশ্যনলৈকে গৈছো আৰু ইয়াতে আমাৰ সমাজৰ দায়িত্ব আছে স্কুলৰ শিক্ষকসকলে সিলেবাছত থকা কথাখিনি বুজোৱাৰ পিছতো মেট্ৰিক পৰীক্ষাৰ কেণ্ডিডেটখিনিক গধূলি 6টাৰ পৰা 9টালৈকে যদি আমি স্কুলত পঢ়াব পাৰো আৰু স্থানীয় যুৱক যুৱতী দুজন বা চাৰিজনে যদি ইয়াক পঢ়ুৱাৰ দায়িত্ব লয় স্কুলৰ শিক্ষাৰ লগত ক্লাছত যেহেতু এজন শিক্ষকে 8 9 10 5 6 7 কৰবাত শিক্ষকো কম থাকে এজন টিচাৰে কেতিয়াবা দুগৰাকী টিচাৰৰ কাম কৰিব লাগে প্ৰেগনেন্সি লিভ থাকে মাদাৰ লিভ থাকে গভৰ্ণমেণ্ট স্কুলত যেনে তেনে আপুনি পাৰফেক্টটো বিচাৰি নাপায় কবাত নহয় কবাত এটা পাৰ্সেন্টেজ ডেফিচিট থাকিবই পাৰফেকশন নাথাকে যিখিনি পাৰফেকশন নাথাকে সেইটো সমাজে পুৰা কৰিব পাৰে সমাজে কেনেকে পুৰা কৰিব পাৰে যে মেট্ৰিকৰ কেণ্ডিডেটখিনিকো যদি আমি আমাৰ অসমত ইমান মন্দিৰ কমিটি আছে অসমত ইমান বিহু কমিটি আছে অকল উৎসৱ পালন কৰিলে নহয় যদি মানুহৰ উৎসৱ আমি নকৰো গুণৰ উৎসৱ নকৰো সেইবাবে মই লাহে লাহে বিহু কমিটি বিলাকক মই এটা কণ্ডিশ্যন কৰিব গৈ আছো যে 1.5 লাখ টকাটো আপোনালোকে পাব কিন্তু মেট্ৰিকৰ ষ্টুডেন্টছৰ কাৰণে আপোনালোকে 3 মাহ ক্লাছো কৰোৱাব লাগিব নহলে আপোনালোকে চৰকাৰৰ অনুমোদন নাপায় কাৰণ গান বজনা কৰিলেতো অসমখন অকল ঠিক নব লাগিব সাংস্কৃতিক লাগিব আমি বিহু কৰিছো ঝুমুৰো কৰিছো কিন্তু সেইখন দেখতে সংস্কৃতি গঢ় লৈ উঠে কিৰা গঢ় লৈ উঠে যত বিদ্যায়তনিক পৰিবেশ থাকে বিদ্যাৰ পৰিবেশ নাথাকিলে সংস্কৃতিও নিৰ্মাণ হ'ব নোৱাৰে সেইবাবে মই লাহে লাহে চেষ্টা কৰিছো যে আমাৰ পূজা কমিটি বিহু কমিটি বিলাকে যাতে মেট্ৰিকৰ ষ্টুডেন্টৰ কাৰণে স্পেচিয়েল ক্লাছ কৰোৱাই আৰু শিক্ষকৰ দৰমহাটো আমি দি দিম কোনো অসুবিধা নাই খালি ব্যৱস্থাখিনি বিহু কমিটি আৰু পূজা কমিটি সকলে কৰিব লাগে
আৰু সেই লাইনত মই 2 এদিনতে এটা চৰকাৰৰ আঁচনি পাব যে আমি ধৰক আমাৰ আজাৰাতে বিহু হয় পূজাও হয় যদি চৰকাৰে আপোনালোকক মাহত 10,000 টকা দি থাকে মেট্ৰিকৰ ষ্টুডেণ্টখিনি গধূলি পঢ়ুৱাটোতো কোনো আপত্তি নাই দুজন ইয়াৰ ঘৰত চাকৰি নোপোৱাকৈ বৰ্তমান ইণ্টাৰভিউ দি কষ্ট কৰি আছে বা বিএডো পঢ়ি আছে ক্লাছটো কৰিলে তেওঁলোকৰ ট্ৰেইনিংও হৈ যাব বিএডৰ গতিকে এই ধৰণৰ নতুন নতুন সামাজিক চিন্তা আমাৰ অসমত হ'ব লাগে নহলে আমাৰ অসমখনত আমি গতানুগতিকতাৰ মাজত চলি আছিলো ভগৱানৰ আশীৰ্বাদত এতিয়া আমাৰ ৰাজ্যখন খুব ভাল ৰাস্তাত আগবাঢ়িছে এনেকে যদি আমি 10 বছৰ যাব পাৰো অসম বহুত ওপৰত যাব কিন্তু তাৰ কাৰণে মানুহ সামাজিকভাৱে চৰকাৰে অকলে কৰিব নোৱাৰে ৰাইজে তাত সহায় কৰিলে ৰাইজ আৰু চৰকাৰে মিলি আমি অসমখনক ধুনীয়াও কৰিব পাৰো আৰু সৰ্বাংগ সুন্দৰো কৰিব পাৰো মই এই কথাখিনি মাত্ৰ আজি আপোনালোক উপস্থিত আছে ইয়াৰ কোনো এটা চিন্তাৰ খোৰাক হিচাপে আপোনালোকলৈকে এই কথাখিনি আগবঢ়ালো আমাৰ ল'ৰা ছোৱালীৰ মাজত কিমান গান গোৱা প্ৰতিভা লুকাই আছে আমাৰ যদি প্ৰত্যেকখন সমাজতে এখন ভাল মিউজিক স্কুল থাকে আমাৰ খেলপথাৰ আছে খেলপথাৰ লগত যদি এটা প্ৰশিক্ষণৰ ব্যৱস্থা থাকে আমি কিমান মানৱ সম্পদ নিৰ্মাণ কৰিব পাৰিম অসমত মানৱ সম্পদ নিৰ্মাণ কৰাই হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ তাৰ লগতে আমি স্কুল বিলাকত লাহে লাহে এটো চিন্তা কৰিছো তাৰ কাৰণে এবাৰ এডভান্টেজ অসমত আমি এখন মেমৰেন্ডাম অফ আন্ডাৰষ্টেণ্ডিংও সহি কৰিছো যে স্কুল বিলাকতে আমি স্কিল ট্ৰেইনিংৰো আমি ব্যৱস্থা কৰিম স্কুল বিলাকটো ক্লাছ হ'ব ক্লাছৰ পিছত যিসকল ল'ৰা ছোৱালীয়ে স্কিল শিকিব খোজে কোনোবাই স্পোকেন ইংলিছত ইন্টাৰেষ্ট থাকিব কোনোবাই ৰিটেইল মাৰ্কেটিঙত ইন্টাৰেষ্ট থাকিব কোনোবাই ইলেক্ট্ৰিচিটি কাম শিকিব খুজিব আমি স্কুল বিলাকত উদ্যমিতাটো যোগ কৰাৰ কাৰণে আমি চেষ্টা কৰি আছো যাতে আমাৰ ল'ৰা ছোৱালী সব ডক্টৰেট নহয় সব আইএছ নহয় সব এচিএছ নহয় আমাক সকলো ধৰণৰ মানৱ সম্পদৰ প্ৰয়োজন আছে প্লাম্বাৰৰ পৰা ইলেক্ট্ৰিচিয়ানৰ পৰা সফটৱেৰ ইঞ্জিনিয়াৰৰ পৰা মিউজিচিয়ানৰ পৰা সকলো ধৰণৰ আমাক মানৱ সম্পদৰ প্ৰয়োজন আছে আৰু সেই সৰ্বাংগীন বিকাশ বহুমুখী বিকাশৰ বাবে আমি যেতিয়া বিদ্যালয় বিলাকক ব্যৱহাৰ কৰিম আমাৰ বিদ্যালয় বিলাকৰ পৰাই উপযুক্ত মানৱ সম্পদ নিৰ্মাণ হ'ব